কথাৰ এনে এক শক্তি আছে যাৰ জৰিয়তে মানুহক কেতিয়াবা ভালদৰে জীয়াই তুলিব পৰা যায় আৰু কেতিয়াবা মানুহক জীয়াই মাৰি পেলাবও পাৰি। জোৰ কৰি হাঁহিব পাৰি, কিন্তু জোৰ কৰি ভালে থাকিব নোৱাৰি। জীৱনত সকলোতকৈ ডাঙৰ ভুল হৈছে নিজকে ভালে ৰখাৰ দায়িত্ব আনৰ হাতত অৰ্পণ কৰা। যদি আপুনি জীৱনত সঁচাই কিবা এটা কৰিব বিচাৰে, তেনেহলে কোনোবা নহয় কোনোবা এটা ৰাস্তা ঠিকেই বিচাৰি পাব। আৰু আপুনি যদি জীৱনত একো কৰিবলৈ আগ নাবাঢ়ে, তেনেহলে আপুনি অজুহাতো অজস্ৰ বিচাৰি পাব। ছেক্ৰিফাইচ কি সেয়া কেতিয়াও কোনো ছোৱালীক শিকাবলৈ নাযাব, কাৰণ তেওঁলোকে নিজৰ প্ৰাণতকৈও প্ৰিয় মাক দেউতাকক ত্যাগ কৰি আনক সুখী কৰিব জানে। এগৰাকী নাৰীয়ে জীৱনত পোৱা আটাইতকৈ মূল্যৱান সম্পদটো হৈছে এজন কেয়াৰিং হাজবেণ্ড। এগৰাকী পত্নীয়ে স্বামীৰ পৰা আচলতে কি বিচাৰে জানে? প্ৰথমে বিচাৰে স্বামীৰ বিশ্বস্ততা, দ্বিতীয়তে বিচাৰে স্বামীৰ ওপৰত সম্পূৰ্ণ অধিকাৰ, তৃতীয়তে বিচাৰে স্বামীৰ আদৰ, যত্ন, সহযোগিতা আৰু ভালপোৱা, চতুৰ্থতে স্বামীয়ে তেওঁৰ কথা শুনাটো বিচাৰে আৰু পঞ্চমতে পত্নী হিচাপে মৰ্যাদা আৰু নিৰাপত্তা বিচাৰে।